অসম চৰকাৰে দায়িত্ব লোৱাৰ পিছত আমি ৰাজ্যখনৰ কেবিনেট বৈঠকসমূহক ৰাজ্যখনৰ বিভিন্ন জিলাত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ আৰু সেই পৰিক্ৰমা অনুসৰি আজি আমি পঞ্চমখন কেবিনেট ৰাজধানীৰ বাহিৰত অনুষ্ঠিত কৰোঁ। ইয়াৰ আগতে ধেমাজিত প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত বঙাইগাঁৱত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। পাহাৰীয়া জিলা হাফলঙত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু শেষৰখন কেবিনেট ৰাজধানীৰ বাহিৰত তেজপুৰত অনুষ্ঠিত হৈছিল। আজি আমি কোকৰাঝাৰত এই BTR বা BTCৰ সচিবালয়ত পঞ্চমখন কেবিনেট অনুষ্ঠিত কৰোঁ। কেবিনেট বৈঠকত সকলোৱে আমি BTRৰ প্ৰধান প্ৰমোদ বড়ো আৰু BTCৰ আৰু BTRৰ EM MCLA সকলোকে আমি ধন্যবাদ জনালোঁ যে তেওঁলোকে আমাক এই কেবিনেট বৈঠকখন অনুষ্ঠিত কৰাত সুবিধা প্ৰদান কৰাৰ বাবে। আৰু সাধাৰণ দৃষ্টিভংগীৰ পৰা কেইবাটাও সিদ্ধান্ত লোৱা হয়। মই কেইটামান সিদ্ধান্ত আপোনালোকৰ আগত ক'ব খুজিছোঁ আৰু অসম চৰকাৰৰ বিবৃতিত বা পৰৱৰ্তী পৰ্যায়ত আপোনালোকে ডিটেইলছখিনি পাই থাকিব। 12 ছেপ্টেম্বৰৰ পৰা অসম বিধানসভা অনুষ্ঠিত হ'ব আৰু এই অসম বিধানসভাৰ অধিৱেশনত পুৰণি কলীয়া আইনসমূহ, যিসমূহ আইন আজিৰ দিনত প্ৰাসংগিক নহয়, সেই আইনসমূহ বাতিল কৰাৰ বাবে আমি এটা সিদ্ধান্ত লৈছিলোঁ। যোৱা কেবিনেটত এনেকুৱা অবছলেট আইন কেইবাখনো বাতিল কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু আজিৰ কেবিনেটতো আমি 48খন পুৰণি কলীয়া আইন বাতিল কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ এই সময়ৰ সোঁতত এই আইনসমূহৰ প্ৰাসংগিকতা এতিয়া নোহোৱা হৈছে, কিন্তু বিধানসভাৰ ৰেকৰ্ডত এইসমূহ আইন বুলিয়ে গণ্য হৈ আছিল। তেনে 48খন আইন আমি বাতিল কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু তাৰ তালিকাখন আপোনালোকে আমাৰ চৰকাৰী মাধ্যমত আপোনালোকে পাব পাৰিব। আমাৰ আউনীআটী বিশ্ববিদ্যালয় স্থাপন কৰাৰ এটা প্ৰচেষ্টা চলি আছে। এইবাৰ অসম বিধানসভাত আউনীআটী বিশ্ববিদ্যালয় স্থাপনৰ আইনো আমাৰ সদনত উত্থাপন কৰা হ'ব। আমাৰ আজিৰ কেবিনেটত কেইটামান আমি সিদ্ধান্ত লৈছিলোঁ। তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যন গঠন কৰা। যোৱা বিধানসভাত আমি পুলিচ একাউণ্টেবিলিটি কমিশ্যন আইনখনৰ সংশোধন আনিছিলোঁ আৰু বিধানসভাত আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে ষ্টেট পুলিচ একাউণ্টেবিলিটি কমিশ্যনৰ আইনৰ সংশোধনৰ লগে লগে আমি এই বছৰৰ ভিতৰতে ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যন গঠন কৰি তাৰ আইন আমি বিধানসভাত প্ৰস্তুত কৰিম। এই ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যনখন গঠন হোৱাৰ লগে লগে জিলা পৰ্যায়ত পুলিচে যদি ক্ষমতাৰ অপব্যৱহাৰ কৰে তাৰ বিৰুদ্ধে সাধাৰণ জনতাই অভিযোগ দিব পাৰিব আৰু সেই অভিযোগসমূহ পৰ্যালোচনা কৰি এই পুলিচ একাউণ্টেবিলিটি কমিশ্যনে পুলিচ অফিচাৰজনৰ বিৰুদ্ধে ল'বলগীয়া ব্যৱস্থা ৰিকমেণ্ড কৰি আইনৰ গণ্ডিত গঠন কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ কেবিনেটত আমাৰ মাৰ্ঘেৰিটাৰ কোল ইণ্ডিয়াক যাতে তেওঁলোকে ফুল ফ্লেজেড অপাৰেশ্যন চলাব পাৰে, তাৰ বাবে তেওঁলোকৰ ভূমি আবণ্টন আদিত থকা বহুতকেইটা সমস্যা দূৰীকৰণ কৰা হয়। আজিৰ কেবিনেটত বড়ো ভাষালৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
সেই সিদ্ধান্তটো হ'ল যে বড়ো ভাষাৰ মিডিয়াম বৰ্তমানলৈকে ১০ম শ্ৰেণীলৈকে ব্যৱহাৰ কৰাৰ অনুমতি আছিল। অৰ্থাৎ বড়ো মিডিয়াম স্কুলসমূহ ক্লাছ 10লৈকে চলিছিল। আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ বড়ো মিডিয়াম স্কুলসমূহ ১২শ মান শ্ৰেণীলৈকে চলাৰ বাবে অনুমতি প্ৰদান কৰে। অৰ্থাৎ সেৱালৈকে এতিয়া বড়ো মিডিয়াম চলিছিল। আজিৰ কেবিনেটৰ সিদ্ধান্ত মতে এতিয়াৰ পৰা ক্লাছ 12 অৰ্থাৎ কাউন্সিলেও বড়ো মিডিয়ামত শিক্ষানুষ্ঠান চলাৰ অনুমতি দিব পাৰিব। গভৰ্ণমেণ্ট স্কুলেই হওক প্ৰাইভেট স্কুলেই হওক আপ টু ক্লাছ 12লৈকে বড়ো মিডিয়াম চলিব পাৰিব। আজিৰ কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় যে বড়ো মিডিয়ামত আমি যিবিলাক অধ্যাপক নিযুক্তি কৰোঁ সেই অধ্যাপকসমূহত ৰিজাৰ্ভেশ্যন ক্ৰাইটেৰিয়া আহি যোৱাৰ কাৰণে পোষ্টবিলাক খালী হৈ থাকিছিল। কাৰণ শিডিউল কাষ্ট বা সাধাৰণ লোকে বড়ো ভাষা বা OBC লোকে বড়ো ভাষাৰ ওপৰত পোষ্ট গ্ৰেজুৱেট নকৰে। ফলত ৰিজাৰ্ভেশ্যন পইণ্টত যদি ফেকাল্টি পোষ্টটো শিডিউল কাষ্ট বুলি আহি গ'ল সেই পোষ্টটো চৰকাৰে ফিল আপ কৰিব নোৱাৰা হয়। তাৰ ফলত ৰাজ্য চৰকাৰে বড়ো ভাষাৰ শিক্ষক নিযুক্তি কৰাৰ পিছতো বহু কলেজ আৰু বিশ্ববিদ্যালয়ত আমি বড়ো ভাষাৰ অধ্যাপক নিযুক্তি দিব পৰা নাছিলোঁ। আজি কেবিনেটে বড়ো ভাষাৰ শিক্ষক নিযুক্তিৰ বিষয়টো, শিক্ষক মানে অধ্যাপক অধ্যাপিকা অকল কলেজত, সেইটো আমি ৰিজাৰ্ভেশ্যন আউটাৰ পৰা বাহিৰলৈকে লৈ আহিলোঁ। অৰ্থাৎ এতিয়া শিডিউল টাইপ প্লেইনছ এজনে 2টা পোষ্টতে প্ৰয়োজন ল'ৰা চাকৰি কৰিব। SC বুলি আৰু কোনো পোষ্ট নাথাকে, OBC বুলি কোনো পোষ্ট নাথাকে। আপুনি 2টাতে ST হ'লেও আপুনি চাকৰি কৰিব পাৰিব। বা ভাইচ ভাৰ্চা, কোনোবা SC ল'ৰা যদি 2টাই পোষ্ট গ্ৰেজুৱেট পাছ কৰি থৈছে ইন বড়ো লেংগুৱেজ তেওঁলোকে 2টা পোষ্টতে সোমাব পাৰিব। তাৰমানে ইয়াত ৰিজাৰ্ভেশ্যন নাথাকে। খালি বড়ো লেংগুৱেজত আপোনাৰ পোষ্ট গ্ৰেজুৱেট ডক্টৰেট লাগিব, আপুনি বড়ো ভাষাৰ শিক্ষক হ'ব পাৰিব। তাৰ কাৰণে আৰু আপুনি যে ST SC OBC ৰিজাৰ্ভেশ্যনৰ কাৰণে বড়ো ভাষাৰ পোষ্ট খালী হৈ থাকিব নালাগে। এইটো দীৰ্ঘদিনীয়া আপচু আৰু বড়ো সাহিত্য সভাৰ এটা দাবী আছিল। সেই দাবীটো আজি আমাৰ পূৰণ কৰা হয়। BTC অঞ্চলত BTR প্ৰশাসনে 10খন কলেজ প্ৰাদেশিকৰণৰ বাবে অনুমতি বিচাৰিছিল। ইমান দিনে কলেজ প্ৰাদেশিকৰণ অসম চৰকাৰে কৰিছিল। কিন্তু বড়ো চুক্তিৰ আলমত বা বড়ো চুক্তিৰ পম খেদি BTRে আমাক এটা প্ৰস্তাৱ দিছিল যে তেওঁলোকে 10খন কলেজ প্ৰাদেশিকৰণ কৰিব খোজে। অসম চৰকাৰে এই 10খন মহাবিদ্যালয় প্ৰাদেশিকৰণৰ বাবে BTRক অনুমতি দিছে। They will be provincialized by BTR. Salary will be paid by BTR. আৰু BTRে ৰাজ্য চৰকাৰৰ পৰা যি ধৰণে ধন ল'ব লাগে নিয়ম মাফিক সেইটো পাই থাকিব। ইয়াৰ ফলত বড়ো শান্তি চুক্তিৰ এটা ডাঙৰ দফা প্ৰাদেশিকৰণৰ দফাত আমি প্ৰথম পদক্ষেপ ল'বলৈ সক্ষম হ'লোঁ। আপোনালোকে BTRৰ মুৰব্বী প্ৰমোদ বড়োৰ পৰা এই 10খন মহাবিদ্যালয়ৰ নাম সংগ্ৰহ কৰিব পাৰিব। BTRত থকা এই 5খন জিলাৰ ৰাস্তা ঘাট উন্নয়নৰ কাৰণে আমি গুডউইল প্ৰজেক্ট যোৱাবাৰ 500 কোটি টকাৰ দিছিলোঁ। আজি আমি নতুন আৰু এটা প্ৰজেক্ট BTRত আৰম্ভ কৰিব খুজিছোঁ, মুখ্যমন্ত্ৰীৰ গুডউইল প্ৰজেক্ট। এই প্ৰজেক্টৰ অধীনত এই বছৰ ৰাস্তা ঘাট বনাবৰ কাৰণে BTRে অতিৰিক্ত 250 কোটি টকা পাব আৰু অহা বছৰ তেওঁলোকে আৰু অতিৰিক্ত 250 কোটি টকা পাব। কিন্তু ইয়াৰ এটা চৰ্ত হ'ল যে 10 কিলোমিটাৰৰ তলত কোনো ৰাস্তা হ'ব নোৱাৰিব। দলং হ'ব পাৰিব কিন্তু ৰাস্তা হ'ব লাগিলে 10 কিলোমিটাৰ লাগিব। এটা 10 কিলোমিটাৰ বুলি কওঁতে কোনোবা এটা 9 কিলোমিটাৰ হ'লে এইটো বেলেগ কথা। তাৰমানে আমি এইটো বুজাইছোঁ যে মুখ্যমন্ত্ৰীৰ গুডউইল প্ৰজেক্টৰ অধীনত আমি অতি কমেও 50টা ৰাস্তা আমি BTRত বনাম। 50টা ৰাস্তাত যদি 1 কোটিকৈ গ'ল 50 কোটি হ'ল, কিন্তু 10 কিলোমিটাৰৰ ৰাস্তা হ'ব। টোটেল 500 কোৰ্চৰ আমাৰ ৰাস্তা হ'ব আৰু 500 কিলোমিটাৰ আমি ৰাস্তা বনাব পাৰিম।
যদি দলং বনায় তেতিয়াহ'লে কম হ'ব। গতিকে আজি আমি বিটিআৰৰ বাবে এই গুডউইল প্ৰজেক্টটো আমি অনুমোদন জনাইছোঁ। ২৫০ কোটি টকা এই বিত্তীয় বৰ্ষত পাব, ২৫০ কোটি টকা তেওঁলোকে অহা বিত্তীয় বৰ্ষত পাব। ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে এই প্ৰকল্প ৰূপায়ণ কৰিব বিটিআৰ প্ৰশাসনৰ সহযোগত। আজি আমাৰ কেবিনেটত মুখ্যতঃ এইকেইটা সিদ্ধান্ত লোৱাৰ উপৰিও অসম বিধানসভাৰ আগন্তুক অধিৱেশন সম্পৰ্কে কেবিনেটত আলোচনা হয় আৰু তাৰ লগে লগে অহা ২৪ আৰু ২৫ তাৰিখ কাজিৰঙাত আমাৰ মন্ত্ৰী বিষয়া এই সকলোবিলাক লগ লাগি এটা ৩ দিনীয়া চিন্তন শিবিৰ অনুষ্ঠিত হ'ব। সেই শিবিৰ সম্পৰ্কেও আমি আলোচনা কৰোঁ, কাৰণ ৩ দিন আমাৰ বিষয়াসকল মন্ত্ৰীসকল একেলগে আমাৰ কাজিৰঙাত থাকিব আৰু চৰকাৰৰ ভিছন সম্পৰ্কে তেওঁলোকে আলোচনা কৰিব আৰু বহুকেইজন বিশেষ ব্যক্তি আহিব যিসকলে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত হৈ থকা ঘটনা প্ৰবাহৰ বিষয়ে আমাক অৱগত কৰিব যে কোন ৰাজ্যত কি হ'ব পাৰে বা অসমৰ গোটেই যিটো বিকাশৰ যাত্ৰা তাত আমি কেনেকুৱা ধৰণৰ ইনোভেশ্যন আনিব পাৰোঁ সেই বিষয়ে আমাৰ চিন্তন শিবিৰত আলোচনা হ'ব। মন্ত্ৰী আৰু অফিচাৰসকল চিফ ছেক্ৰেটাৰীৰ পৰা ২৪ তাৰিখে আৰম্ভ হ'ব, ২৫-২৬ ই চলিব। ইয়াতে আমি বিভিন্ন কৰ্ণাটকৰ ৰেভিনিউ কমিশ্যনাৰক মাতিব খুজিছোঁ, নীতি আয়োগৰ CEO-ক মাতিব খুজিছোঁ, কাৰণ কৰ্ণাটকৰ ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনটো খুব ভাল। GSTৰ ক্ষেত্ৰত গুজৰাটৰ টেক্স কমিশ্যনাৰক মাতিব খুজিছোঁ। অৰ্থাৎ বিভিন্ন থিমেটিক পইণ্টৰ ওপৰত ভাৰতৰ যিবিলাক ৰাজ্য সফল হৈছে তেখেতসকলক আমি মাতি তেখেতসকলৰ পৰা আমি কিছু জ্ঞান আহৰণ কৰিম আৰু তাৰ লগে লগে আমাৰ এটা ভিছন এটাও আমি প্ৰস্তুত কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই চিন্তন শিবিৰ অনুষ্ঠিত কৰিবলৈ আমাক নিৰ্দেশ দিছিলে প্ৰতিখন বিজেপি শাসিত ৰাজ্যত, আৰু আমি এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ অনুকৰণ কৰি প্ৰথম চিন্তন শিবিৰখন আমি অনুষ্ঠিত কৰিম কাজিৰঙাত। আৰু ঠিক সেইদৰে বছৰত এবাৰ বা বছৰত দুবাৰ এই চিন্তন শিবিৰ অনুষ্ঠিত হৈ থাকিব, যাতে আমাৰ অফিচাৰ আৰু মন্ত্ৰীসকলৰ মাজত ডিষ্টেঞ্চ নাথাকে, সকলোৱে যাতে আমি বুজিব পাৰোঁ যে এটা উদ্দেশ্যত আমি কাম কৰি গৈ আছোঁ। মোৰ টাৰ্গেট আছে যে মই ইয়াৰ টাৰ্গেট শব্দটো কৰা নাই আৰু গৈ থাকিব আৰু প্ৰতিদিনে শুনি গৈ থাকিব আৰু টাৰ্গেট শব্দটো আৰু কিয় কওঁ, কাৰণ পৰীক্ষাৰ ৰিজাল্ট, হাইকোৰ্টৰ কেছ এইবিলাকতো লগত আনুষংগিক চলি থাকে, কিন্তু আমি আমাৰ কাম চলাই গৈ থাকিম। মোৰ মতেদি খুব বেছি যদি হাইকোৰ্টৰ কেছ টেষ্ট নহয় 4 মাহ 5 মাহ লাগিব গোটেই প্ৰক্ৰিয়াটো শেষ কৰি। 22তো হ'ব পাৰে, 23 জানুৱাৰীটো হ'ব পাৰে, 23 ফেব্ৰুৱাৰীটো হ'ব পাৰে, গতিকে যিমান সোনকালে হয় আৰু। অৰুণোদয় আঁচনিৰ ওপৰত আজি আমাৰ কেবিনেটত আৰু এটা আলোচনা হয় যে যিটো অৰুণোদয় মাহ চলি আছে, এই অৰুণোদয় মাহত 2000 ব্যক্তিয়ে ইতিমধ্যে অৰুণোদয় স্বইচ্ছাই এৰি দিছে। প্ৰায় ৬২,০০০ ব্যক্তি অৰুণোদয় যোগ্য নহয় বুলি ষ্টুডেণ্ট বা NCC কেডেটসকলে ৰিপৰ্টিং কৰিছে। অহা 20 ছেপ্টেম্বৰৰ ভিতৰত এই অৰুণোদয় মাহৰ সামৰণি হ'ব। সামৰণি হ'লে আমি গম পাম যে কিমান মানুহক আমি আৰু অৰুণোদয় দিব নালাগে। তাৰ পৰিপ্ৰেক্ষিতত আমি নতুন অৰুণোদয় হিতাধিকাৰী সোমাব পাৰিম 6 লাখ বাজেটত, আৰু 1 লাখ যদি বাদ পৰি যায় ধৰি লৈছোঁ 7 লাখ লোকক সোমোৱাৰ প্ৰক্ৰিয়াটো আমাৰ আৰম্ভ হৈ যাব। 10 অক্টোবৰৰ পৰা তেখেতসকলে তেওঁলোকৰ পাবলগীয়া পুঁজিটোও বাঢ়িব। আৰু এটা আমি এটা চিন্তা কৰি আছোঁ যে আধাৰ কাৰ্ডৰ লগত যেতিয়া আমি ৰেচন কাৰ্ডসমূহ সংযোজিত কৰিলোঁ, দেখা গ'ল যে 50 লাখ আমাৰ হিতাধিকাৰী আধাৰ কাৰ্ডৰ লগত সংযোজিত হ'ব অহা নাই।
ইয়াৰ মূল কাৰণটো হ'ল কিছু লোকৰ মৃত্যু হ'ল, কিছু ছোৱালী হয়তো বিয়া হৈ গ'ল, আৰু দুৰ্ভাগ্যজনকভাৱে এইটো ক'ব লাগিব যে কিছু ভুৱা হিতাধিকাৰীও আছিল। এতিয়া কিমান 50 লাখৰ ভিতৰত কোনটো কিমান ধৰিব আজি টান হ'ব, এটা সময়ত হিচাপটো ওলাব। গতিকে এই 50 লাখ বেনিফিচিয়াৰী আমাৰ ছেভিংছ হ'ব এনেকুৱা এটা ধাৰণা দেখা গৈছে। এইখিনি ছেভিং হোৱাৰ লগে লগে আমি আৰু 50 লাখ নতুন বেনিফিচিয়াৰীক আমি নেশ্যনেল ফুড ছিকিউৰিটি আইনৰ অধীনত আমি আনিব পাৰিম। অৰুণোদয় পালে 1 লাখ চাকৰি পাব, 50 লাখ নতুন মানুহে আকৌ বিনামূলীয়া চাউল পাব। গতিকে এই গোটেই কথাবোৰ আজি আমি কেবিনেটত আলোচনা কৰিলোঁ, আৰু মই ভাবোঁ যে আমি যিটো